হে এভৰিৱান তোমালোকক এটা কৈ দিওঁ বহুত ফেক নিউজ একদিন ওলাইছে যে এক্সাম আকৌ পাতিব আকৌ এবাৰ কৈ দিওঁ এক্সাম আকৌ কোনো পধ্যে নেপাতে তোমালোকে হেতু নিউজ চোৱা বাদ দিয়া আৰু এটা কওঁ তোমালোকে বহুতে HSLC খিনি মই এটা কথা কৈছো কিন্তু HSৰ যদি কোনোবাই চাইছে হেকলকে চোৱা হেকত এটা কথা কম তোমালোকক HSLC কথা কৈছো তোমালোকৰ যি আমি কৈ আছো যে তোমালোকৰ বোৰ্ড এক্সামৰ মাৰ্কস খিনি চাব তোমালোকে বহুতে তাইছত কমেন্ট কৰিছা যে টেষ্টৰ এক্সাম নিদিলো ফাইনেল মানে আমুকটো পৰীক্ষা নিদিলো 9ত পৰীক্ষা নাই দিয়া বা বেলেগ স্কুলৰ পৰা আহিছো তেওঁলোকক কওঁ এটো যে সিওৰ ডিসিশন নহয় যে এটোৰ নাম্বাৰ চাইয়ে তোমালোকক দিব আমি কৈছো যে মই ভিডিওত কৈছো তোমালোকক যে বোৰ্ডে নাম্বাৰখিনি এই পৰীক্ষা গিটাৰ তোমাৰ নাম্বাৰখিনি স্কুলৰ পৰা বিচাৰিছে স্কুলেও ইতিমধ্যে দিছে সাকে তেওঁলোকে হে গুটে নাম্বাৰখিনি গুটালে তাৰ পিছত তেওঁলোকে হেতুৰ ভিত্তিত এটা মাৰ্কস বনাব এটা সিস্টেম বনাব যেটোৰ ভিত্তিত তোমালোকক পাস কৰাই দিয়া হ'ব এটো এনেকা নহয় যে টেষ্টৰ এক্সামৰ পৰাই টেষ্টৰ এক্সাম যিমান পালা বলে 100 পালা হে 100 টোৱে মেট্ৰিকৰ মাৰ্কসিটত দিব হেতু নহয় আৰু এটা কথা কৈ দিও ফেল কৰা কথাটো যে ফেল কৰাই দিব ফেল কৰা কথাটো আকৌ কৈছো ফেল কোনো পধ্যে কৰাব তেনেকে নোৱাৰে কাৰণ তুমি আৰু যদিও কৰাই তোমালকে স্কুলক কবা যে আমি টেষ্টত এক্সামত লাগিলে ফেলে কৰো কিন্তু আমি মেট্ৰিকলে ভালকে পঢ়িছিলো টেষ্টৰ পিছতো কিমান গিদিন আমি পাইছো আমি ভালকে পঢ়িছো হেতু একো যুক্তি নহব ফেল কৰা গটিকে ফেলটো কৰাই দিব নোৱাৰে তুমি হেতু ভয় নকৰিবা যদি বলে তুমি একেবাৰে বেয়া হৈ আছে তেতিয়াতো উপায় নাই আৰু কিন্তু নহলে আমি আকৌ মাতিম কিয় কাৰণটো হৈছে যে যদি এজন ষ্টুডেন্টে 9ৰ এক্সামত ফেল কৰিছে বা আগৰ পৰীক্ষাত ফেল কৰিছে কিন্তু হেতুটো এনেকা নহয় যে মেট্ৰিকটো ফেল কৰিলেহেতেন কাৰণ মেট্ৰিকলে বহুতখিনি টাইম পোৱা হয় সময় আৰু বহুতে ভালকে পঢ়েও 9ত ইমান সিৰিয়াসও নহয় বহুত ষ্টুডেন্ট যে মই 10ত মেট্ৰিকত ফাইনেলত ভালকে পঢ়িমগে তেনেকা এটা মোডত পঢ়ে গটিকে যদি ফেল কৰাই দিয়া হয় আমি কোনো পধ্যে নামানো আমি আকৌ মাতিম আৰু এটা কথা কওঁ এছএছৰ খিনি তোমালোকৰ মাৰ্কসৰ কথা কৈছো মাৰ্কসৰ কথা কৈছো CBSE প্যাটাৰ্ন হয়তো ফলো কৰিব পাৰে গটিকে তোমালকে মাৰ্কস লৈ ইমান চিন্তা নকৰিবা তোমালকে কলেজ বেছা যে তোমালকে কোনখন কলেজত লবা বিচাৰা কলেজৰ ওয়েবসাইটত গুগলত গৈ পেলানি তাত ওয়েবসাইট মানে কলেজৰ ওয়েবসাইট যোৱা তাত ফোন নাম্বাৰ থাকিব অফিচৰ ফোন কৰা যে এবাৰ কি হিচাপত এডমিশন লব বা তুমি যেটো ডিপাৰ্টমেন্ট লৈছা তাত খবৰ কৰা যে কেনেকৈ লব কিবা এন্ট্ৰেন্স দিব লাগিব নি যদি দিয়ে তেতিয়া কোন গিটা চাব লাগিব যে তোমালকৰ সিলেবাসৰ পৰাই আহিব হেখিনি তোমালকে ভাবা তোমালকে বাদ দিয়া আৰু যে পৰীক্ষা কেনেকৈ নাম্বাৰ দিব হেতু দিলেও দিব তোমালকে নিজে জোৰ কৰিটো বহাই দিব নোৱাৰা দিয়াটো দিবই আৰু গটিকে তোমালকে কলেজটো বিচৰা ভাল এখন কলেজ বিচৰা যে কোনখন কলেজ পিছত নহলে ভাবিবা কোনখন কলেজত লও তেনেকা হ'ব আৰু আকৌ কৈছো যদি কোনোবাই কয় যে আমি ফেল কৰাই দিম তেনে আকৌ কৈছো আমি মাতিম আকৌ কেলে কাৰণ 9ত তোমালকে 9ত হয়তো বহুতে বেয়াকে পঢ়িছিলা কিন্তু HSLC লেটো ভালকে পঢ়িছা গটিকে যদি ফেল কৰাই দিয়া আমি মানাত নাই এবাৰ